ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলি, দক্ষিণ আফ্ৰিকা আৰু জিম্বাবৱেৰ সিকন্দৰ ৰাজা আৰু ডেভিড মিলাৰ অক্টোবৰ মাহত ICCৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে। অক্টোবৰ মাহত 205 ৰান গড়ে 205 ৰান কৰি বিৰাট কোহলি এই সময়ছোৱাত ষ্ট্ৰাইক ৰেট হৈছে 150.73। দক্ষিণ আফ্ৰিকাৰ মিডল অৰ্ডাৰ বেটছমেন ডেভিড মিলাৰো এইবাৰ উৎকৃষ্ট ফৰ্মত আছে। এই সময়ছোৱাত তেওঁ 146.37 ষ্ট্ৰাইক ৰেটেৰে অক্টোবৰ মাহত 303 ৰান সংগ্ৰহ কৰিছিল। জিম্বাবৱেৰ তাৰকা অলৰাউণ্ডাৰ সিকন্দৰ ৰাজাই অক্টোবৰ মাহত দলটোৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। টি-20 বিশ্বকাপতো ৰাজাই নিজৰ প্ৰদৰ্শন দেখুৱাইছিল যে তেওঁ এজন ডাঙৰ স্তৰৰ খেলুৱৈ। জিম্বাবৱেৰ তাৰকা অলৰাউণ্ডাৰ সিকন্দৰ ৰাজাই অক্টোবৰ মাহত দলটোৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-20 বিশ্বকাপত তেওঁ 47টা বলত 42 ৰান সংগ্ৰহ কৰি মেচখনৰ 22টা এটা উইকেট দখল কৰে। স্কটলেণ্ডৰ বিৰুদ্ধেও তেওঁ 23টা বলত 40 ৰান সংগ্ৰহ কৰি বলৰ সৈতে 20 ৰানত এটা উইকেট দখল কৰে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বেটখেনে ৰাজাই বিশেষ একো কৰিব নোৱাৰিলেও পাকিস্তানৰ বিৰুদ্ধে জয়লাভত মূল ভূমিকা পালন কৰিছিল। পাকিস্তানৰ বিৰুদ্ধে 35 ৰানত 3টা উইকেট দখল কৰে।